হেল্ল' বন্ধু বান্ধৱী সকলক স্বাগতম জনাই মই আপোনালোকক লৈ আহিছোঁ আজি আন এটি নতুন ভিডিঅ'। ভিডিঅ'টো আজি আপোনালোকক লৈ যাম আমাৰ নিচেই কাষতে থকা শ্ৰীসূৰ্য পাহাৰলৈ। শ্ৰীসূৰ্য পাহাৰলৈ লৈ যাম। শ্ৰীসূৰ্য পাহাৰত যি নৌকা বিহাৰ হ'ব অহা 18 তাৰিখে সেইটো পুখুৰীটো আপোনালোকক দেখুৱাব। শ্ৰীসূৰ্য মূৰ্তিবিলাক নেদেখুৱা আছে, অকল আপোনালোকক দেখুৱাম যিখন পুখুৰীত মানে নৌকা বিহাৰ হ'ব সেই পুখুৰীটো আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ। আহক তেতিয়াহ'লে আমি আগবাঢ়োঁ। আৰু এয়া আমাৰ ভাইটি, এয়া পাৰ্থ আৰু ৰূপজ্যোতি ইউটিউব চেনেল আছে দুজনৰে। আমি এতিয়া আহিছোঁ দুবাপাৰা হয়, দুবাপাৰা আমি গৈ আছোঁ। আমি আহি পালোঁ এতিয়া শ্ৰীসূৰ্য মেইন মূল গেটলৈ, আৰু এই গেটেৰে আমি এতিয়া সোমাই যাম ভিতৰলৈ। আমি এতিয়া সোমাই গৈ আছোঁ। এইটো ছেকেণ্ড গেট, ইয়াতে লিখা আছে শ্ৰীসূৰ্য পাহাৰ। আহি আছোঁ। সুন্দৰ ৰাস্তাটোৰ দুকাষে ধুনীয়া ধুনীয়া গছবিলাক আছে। আৰু আপোনালোকে আহে যদি কেতিয়াবা আহে তেতিয়া ছানডে আহিব। আমি আজি ছানডে আহিছোঁ। বহুত গাড়ী দেখিছোঁ বাৰু, বহুত মানুহ আহিছে চাগে। এইটো হয় পাৰ্কিং প্লেচ হয়। আমি এতিয়া সোমাই আহিছোঁ। এইটো হ'ল মিউজিয়াম হয়। ইয়াত বহুত পুৰণি বস্তুবিলাক ৰাখি থোৱা আছে। যদি আপোনাক কেতিয়াবা আহে সোমাব পাৰিব। ফ্ৰেণ্ড, যদি আপোনালোকে কেতিয়াবা আহে, ইয়াতে হ'ল গাড়ী পাৰ্কিং, বাইক পাৰ্কিং ইয়াতে কৰিব লাগিব। এইটো পাৰ্কিং প্লেচ হয়। এতিয়া আমি বাইক পাৰ্কিং কৰিলোঁ, আৰু এতিয়া আমি গৈ আছোঁ। বাইক আৰু গাড়ী পাৰ্কিং কিমানকৈ লয় বাৰু আমি সুধি চাম। গাড়ী পাৰ্কিং কিমানকৈ? গাড়ী পাৰ্কিং 50 টকা আৰু বাইকৰ? বাইক 20 টকা। ফ্ৰেণ্ড, যদি আপোনালোকে আহে, গাড়ী পাৰ্কিং 50 টকা আৰু বাইক পাৰ্কিং আপোনাৰ 20 টকাকৈ হ'ব। ইয়াতে আপোনালোকে পাৰ্কিং কৰিব পাৰিব। ভিতৰত আমি গাড়ী সোমাব নিদিয়ে, ইয়াৰ পৰা ভিতৰত গাড়ী সোমাব নিদিয়ে, সেইকাৰণে আমি ইয়াতে গাড়ী পাৰ্কিং কৰিলোঁ, বাইক পাৰ্কিং কৰিলোঁ। এতিয়া আমি এইটো হ'ল আপোনাৰ বাইক পাৰ্কিঙৰ ৰিচিপ্ট হয়, এইটো 20 টকা হয়। আমি এতিয়া ভিতৰত সোমাই আহিলোঁ, আৰু ইয়াৰ লেফ্ট চাইডে চাওক, এইটো হ'ল সূৰ্য মন্দিৰ। এইটো নতুনকৈ বনাই আছে, এতিয়া কমপ্লিট হোৱা নাই। আপোনালোকক দেখুৱাব লগা শ্ৰীসূৰ্য বহুত আছে, মানে ইমান দেখুৱাব নোৱাৰি, মানে সময় নহ'ব, সেইকাৰণে মই ছুটিকৈ বনাইছোঁ। নেক্সট টাইমত আপোনালোকক দেখুৱাম যিখিনি। আহক আমি চাই ল'ম বাৰু পুখুৰীটো কিমান ডাঙৰ হয় আৰু কি চিষ্টেম বনাই আছে। এইটো ঘৰটো বনাই আছে, এইটো টিকেট কাউণ্টাৰ হ'ব চাগে। এইটো পোষ্টাৰ ডাঙৰকৈ বনাই থৈছে পোষ্টাৰটো। শ্ৰীসূৰ্য নৌকা বিহাৰ বুলি লিখা আছে। ইয়াতে আপোনাৰ উদ্বোধনী 18 তাৰিখ 10-2020 বুলি লিখা আছে। আমন্ত্ৰণ জনাইছো আৰু এইখিনি প্ৰথমবাৰ হ'ব না। মানে ইয়াতে কি হ'ব? নৌকা কি চিষ্টেম হ'ব? নাও চলাব পাৰিব। নাও চলাব, পেডেল মৰা নাও হ'ব না? পেডেল মৰা। টিকেট চিষ্টেম হ'ব। টিকেটটো এতিয়া নিৰ্ধাৰণ কৰা নাই বোলে দাম। তাকে টিকেট চিষ্টেমে হ'ব, কিন্তু টিকেটৰ হাতটো আমি এতিয়া ঠিক কৰা নাই। টিকেটৰ হাতটো এতিয়া ঠিক কৰা নাই ন? তাৰমানে 18 তাৰিখে হ'ব। এনেকৈ কেইখনমান আহিব ইয়াতে নাও? 4খন আহিব সম্ভৱতঃ। 4খন। ফ্ৰেণ্ড, যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে, আৰু ইয়াতে টিকেটৰ ব্যৱস্থা ইয়াতে কৰা হ'ব। 4খনমান আহিব বুলি কৈছে। মই এতিয়া আপোনালোকক দেখুৱাম পুখুৰীখন, যোনখন পুখুৰীত হ'ব। আহক চাই যাম বাৰু পুখুৰীখন। আমি আপোনালোকক পুখুৰীটো দেখুৱাম। পুখুৰীৰ পিনে আমি আগবাঢ়ি আছোঁ, আৰু পুখুৰীটো বহুত ডাঙৰ হয়, আৰু পুখুৰীটো চাৰিওপিনে বেৰ দিয়া হৈছে। আৰু এইটো হ'ল সোমোৱা পথ, পুখুৰীটোত যোৱা পথটো এইটোৱে হয়। আৰু চাওক, ইমান ডাঙৰ পুখুৰী, চাৰিওপিনে ঘেৰা হৈছে, মানে 18 তাৰিখৰ কাৰণে। এইখনেই হ'ল সেইখন পুখুৰী, যিখন পুখুৰীত ওপৰৰ পৰা চাই বিহাৰ অসমৰ মেপটো আছে ন, অসমৰ মেপটো ঠিক অসমৰ মেপৰ নিচিনাকৈ হয় বাৰু। যদি আপোনালোকৰ ড্ৰোনত বা কিবা চাব পাৰে ওপৰৰ পৰা, তেতিয়াহ'লে এইখন পুখুৰীয়ে সম্পূৰ্ণ অসমৰ মেপৰ লগত একেই। গোটেইখিনি বস্তু ৰেডি কৰা হৈছে।
আমি আপোনালোকক জনাম। চ' ফ্ৰেণ্ড আপোনালোকে যদি আগতে ইয়ালৈকে আহিছে নিশ্চয় তলত কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে অহা 18 তাৰিখ দেওবাৰে যদি আহিব বিচাৰে নিশ্চয় আহিব পাৰিব। আপোনালোকক মই পিকচাৰটো দিম বাৰু। এইটো যদি ওপৰৰ পৰা চোৱা হয় তেতিয়াহ'লে খাটি অসমৰ মেপৰ নিচিনা হয়। চ' ফ্ৰেণ্ড টিকেটটোৰ হাৰটো এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। আপোনালোকে যদি 18 তাৰিখে আহে নিশ্চয় আপোনালোকে গম পাব কিমানকৈ হ'ব বাৰু। এতিয়া আমি ক'ব নোৱাৰোঁ, যদি আমাক জনায় নিশ্চয় আমি আপোনালোকক জনাই দিম বাৰু। চ' ফ্ৰেণ্ড যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো টিপি দিব আৰু মোৰ নেক্সট টাইম যিটো নতুন ভিডিঅ' অহাৰ নটিফিকেশ্যন ইমানেই। চ' সকলোকে কামনা কৰিছোঁ অহা 18 তাৰিখে আহিব। আৰু আজি মোৰ ভিডিঅ' ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ।